নমস্কাৰ অসমবাসী ৰাইজ ভোগপাৰা গাঁৱত এটা ট্ৰেইনিং আছে মোৰ তো মই ভোগপাৰা গাঁৱত আহি আছোঁ এতিয়া চাওঁ আজি ট্ৰেইনিংটো কেনেকুৱা হয় মোৰ বিষয়ে আলোচনা কৰিম যিহেতু আহিয়ে কিবা কিবি শিকত লাগি গ'লোঁ তো শিকাই আছোঁ কি পাৰোঁ অলপ চলপ কলা কলা হোৱাৰ কাৰণটো হ'ল মৌচাকখন পুৰণা হ'ল সেইকাৰণে কলা হৈছে উৰণি টুপি নালগে দে আৰু মই নাকমৰে কাৰণ বাইদেউজনীয়ে নতুনকৈ মৌ শিকিব আহি উৰণি টুপি নোহোৱাকৈ মৌ চাব পৰা হৈ গ'ল মই কালিয়ে ধৰবা যাম বুলি ভাবি আছিলো ক'ৰবাত পালি নমস্কাৰ এইটো ল'ব লাগিব না মৌ বাকচ চাই থাকোঁতে মোক মৌৱে কামুৰি দিলে মানে বিন্ধি দিলে তো তাকে অলপ বহি কেনে মৌ লগাই দিলোঁ বিষটো কমোৱা নিচিনাকৈ তো অলপ কমিব ভালকে আস্তেকে যাব যদি একোটো নাপায় চুপি যাব না গেট খান যদি দিয়া যায় এতিয়া সোমাব নোৱাৰে বৰষুণ বতৰত কৃত্ৰিম আহাৰ দিয়াৰ কাৰণে মানে মোক চেনি পানী দিয়াৰ কাৰণে মই বটলটো হেৰি কৰি লৈছিলোঁ সিহঁতক সুবিধা হোৱাৰ কাৰণে তো তেখেতসকলে চাই বোলে চাহৰ কাৰণে মই দেখাব লৈ আনিছোঁ মানে অলপ চলপ আহি যাব হা তাৰপিছত 50% বা 80% চিল হ'লেহে তাৰমানে আপুনি অলপ কিবা কৰিব লাগিব অলপমান ধৰি এনে কিবা এটা কাম কৰিব মই কিন্তু অলপ বেলেগ চাইডে দি আহিলোতো একদম ইম্পৰ্টেণ্ট মহেন্দ্ৰদাৰ কেনেকে চালে একো নকৰে যদি অলপ যদি জাকৰা জাকৰি হৈছে এক্সিডেণ্টটো যদি হৈ যায় তাৰ আনি হৈ জন্ম হোৱাৰ আশা আছে তাৰমানে এইখন চাকত এটা কুইণ্টেল আছে তাকে ভালকৈ চাওঁ লাগি থাকিব পাৰে এনেকুৱা যদি এই ষ্টেণ্ড থাকে না চাৰিটা বটলৰ কাটি ললি হ'লে পানী দিলে কিন্তু ইমানখিনি চাফিচিয়েণ্ট নহয় ইয়াৰ জাগাত যদি পুৰা মোবিল দিয়ে পুৰা মোবিলে গাড়ীবিলাকত থাকে না পুৰা মোবিলটো দিলে তাৰমানে এইটো মামাৰো নথৰে কিন্তু লাষ্টিংটো অলপ খুব বেছি হয় আৰু চাবা সুবিধা আৰু এইটো যেনেকে পাই সেনেকে চাব পাৰিম এতিয়া মই যদি এই ষ্টেণ্ডটো যদি ওখ হয় তাত পিঁপৰা উঠবা নোৱাৰা কাৰণে বান্ধি দিয়া হৈছে তাত মোবিল দি থাকে মাজে মাজে কাপোৰত মোবিল দিয়ে নহ'লে পিঁপৰাবিলাক তাতে উঠি যাব যদি ইয়াতে নাথাকে ৰান্ধি তাৰমানে অলপ অসুবিধা পায় যিকোনো এখন যদি কাটি দিয়ে এইখন থাকে ফ্ৰেমতে বঢ়িয়াকে বনালা হয় জাগা নাপাৰ কাৰণে তাতে বনাই ৰছে আছে না তাত পুলুৱে আছে এইটো চাই লো ঘূৰাই দিয়ে চাওঁ ৰাণীটো যাব পাৰে ওপৰত চাওকচোন তাতে পুলু চুলু আছে নেকি কিবা
এক্সিডেণ্ট যাতে নহয় নাই ধরলো না ভগবান কি আসলে দে 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 বাস বাস খাবার জিয়া নহয়ে ধর মোটামুটি চাব লাগছিল আমি তাত এতিয়া হাতখন ভাঙি যাব পাৰে এইটো অলপ দাঁত পাইছো মই এই আমি তেৰাকে ধৰিব নালাগে চিধাকে ধৰিব তোমাৰ আৰু ঘৰৰ দোকান হ'ব দিয়া নিজৰ খিনি কামখিনি কৰি থাকা এতিয়া ডাঙৰ হৈছে না আহি আহি কি মোটা চাক আছে নেকি এইফালে ৰস নাই ইয়াত মোটা নাই বিনভা দিছি ইয়া ইয়া নিবিলে এয়া ৰঙা কাপোৰ পিন্ধি মৌ চাই আছে টকা আছে নেকি তাত চাওক যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব